নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ চেনেলৰ অন্যটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যাবলৈ ওলাইছোঁ গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত চক্ৰেশ্বৰ মন্দিৰলৈ। বহুদিনৰ পৰা যাম বুলি ভাবি থাকোঁতে যোৱাই হোৱা নাছিলে। আজি যিহেতু দেওবাৰ, সেয়েহে ভাবিলোঁ মন্দিৰভাগ দৰ্শন কৰি আহোঁগৈ। এইফালে আকৌ মানুহজনে বেলপাত আৰু ফুল ল'বলৈ নামি গৈছে। আৰু কওকচোন, আপোনালোকৰ সেইফালে গৰম কেনেকুৱা? গুৱাহাটীত গৰমে থাকিব নোৱাৰা অৱস্থা কৰিছে যদিও আমি মন্দিৰভাগ দৰ্শন কৰিবলৈ ওলাই আহিলোঁ। আমাৰ গুণক চাওক, তাৰ বোলে ভোক লাগিছে। ফুৰিবলৈ অহাৰ এক্সাইটমেণ্টত সি ঘৰত একো এটা খাই অহা নাছিল। সেয়েহে মই তাৰ বাবে ব্ৰেড আৰু জাম আৰু লগতে অকণমান ড্ৰাই ফ্ৰুটছো লৈ আহিছিলোঁ। সপ্তাহজোৰা ব্যস্ততাৰ অন্তত দেওবাৰ দিনটো অকণমান ওলাই যাবলৈ মন যায়। আপোনালোকৰ বাৰু যায়নে? এয়া আহি পালোহি চক্ৰেশ্বৰ মন্দিৰ। ৰ'ব, মই মন্দিৰভাগ অকণমান ভালদৰে দেখাইছোঁ। আমি এই মন্দিৰভাগলৈ আগতেও আহিছোঁ। মন্দিৰভাগৰ পৰিৱেশটো সঁচাকৈ ইমান ধুনীয়া, ইমান শান্ত পৰিৱেশ, সঁচাকৈ একেবাৰে মন মোহিব পৰা। আপোনালোকে এবাৰ আহি চাবচোন। আমি সময়কণ কেনেকৈ পাৰ কৰিলোঁ একো গমকেই নাপালোঁ। চাওকচোন কি যে ধুনীয়া দৃশ্য। অতি কম সময়ৰ ভিতৰত মই মন্দিৰভাগ যিমান সম্ভৱ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমি নিজৰ মনৰ মতে পূজাভাগ কৰিলোঁ আৰু লগতে কেইখনমান ফটোও তুলিলোঁ আৰু কেইটামান ভিডিঅ' কৰিলোঁ আপোনালোকক দেখুৱাবলৈ। আৰু আমাৰ গুণক দেখিছেনে? খুব ভাল পায় ইয়ালৈ আহি। আৰু এয়া মানুহজনে ফুল দেখিলে ৰ'বই নোৱাৰে, ডাল এটা লৈ ল'লে। তাৰপাছত মালিগাঁৱতেই অৱস্থিত মা মনসা নামৰ হোটেল এখনত সোমালোঁ। হোটেলখনৰ নাম প্ৰায়ে শুনি থাকোঁ, যদিও কেতিয়াও অহা নাছিল। ভাবিলোঁ ওচৰলৈ আহিছোঁৱে যেতিয়া একেবাৰে হোটেলখনত ব্ৰেকফাষ্ট কৰিয়ে যাম। এই আমি পুৰি অৰ্ডাৰ কৰিলোঁ। গুণে দোকানৰ পৰা কিবা এটা খোৱা বস্তু দিছিলে আৰু পুৰি অহালৈকে আমি তাক লৈ ব্যস্ত হৈ গ'লোঁ। আমাৰ পুৰি আহি গ'ল। এতিয়া আমি আটাই পুৰি খোৱাত ব্যস্ত। খাবলৈ সঁচাকৈ ভাল হৈছিল। তাতে আমাৰ যিহে ভোক লাগিছে, বিশেষকৈ শুকান মাছৰ চাটনিখন খাই বৈ এতিয়া আকৌ ঘৰমুৱা যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু আজি ব্লগটো ইমানতে শেষ কৰিছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে ব্লগটো চাই ভাল পালে। যদি ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।